মিত্ৰজোঁটৰ লগত থাকি আমাৰ এই অঞ্চলটোৰ উন্নতি কৰিবৰ কাৰণে আজি ওলাই আহিছে। তাৰ কাৰণে ৰাইজক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমি উন্নয়নৰ আমাৰ কাৰণে বহুত প্ৰয়োজন হৈছিলে। গতিকে মই প্ৰথমতে থেংকছ দিব খুজিছোঁ আমাৰ ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, তেখেতৰ যিটো শ্লোগান সবকে সাথ সবকে বিকাশ, এইটোক লৈয়ে আজি আমাৰ অসমতো আমাৰ সন্মানীয় যিজন বলিষ্ঠ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ BTRৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অসমৰ কেবিনেট মিনিষ্টাৰ ক্ৰমে আমাৰ ইয়াত আছে অশোক সিংঘলজী, UG ব্ৰহ্ম ডাঙৰীয়া, আকৌ চেণ্ট্ৰেলৰ যিজন মিনিষ্টাৰ আছিলে আমাৰ সৰ্বানন্দ সোণোৱালজী, লগতে আমাৰ অসম ৰাজ্যিক BJPৰ সভাপতি ডাঙৰীয়াৰ লগতে যিমানবোৰ আমাৰ মিনিষ্টাৰসকলে বা আমাৰ EM সকলে বা আমাৰ দুয়ো দলৰ বা মিত্ৰজোঁটৰ কৰ্মকৰ্তাসকল আমি একেলগে কাম কৰিছোঁ। আৰু লগতে AJPৰ পৰা আমাৰ সন্মানীয় অসীম বড়ো ডাঙৰীয়াৰ লগতে আমাৰ মিত্ৰজোঁটৰ বিষয়ববীয়াসকলৰ লগতে আমাৰ যিমানবোৰ কৰ্মীসকল আছিলে তেখেতসকলৰ দিনে ৰাতি যেনেকৈ শ্ৰম কৰি ৰাইজৰ লগত থাকি আমাৰ BTR তথা অসমৰ উন্নয়ন আমি কেনেকৈ কৰিব লাগে এই লগত আলোচনা কৰাৰ পিছত ৰাইজে এটা কথা উপনীত হৈছে যে নিশ্চয় কি আমি চৰকাৰৰ লগত বা মিত্ৰজোঁটৰ লগত থাকি আমি কাম কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আজি মিত্ৰজোঁটৰ মই পাৰ্টি হিচাপে মোক যেনেকুৱা ধৰণৰ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰি মোক জিকাই দিলে, তাৰ কাৰণে মই ৰাইজক বা আমাৰ 38 নম্বৰ সমষ্টিৰ বাহিৰ আমাৰ সন্মানীয় যিসকলে মোক ভোট প্ৰদান কৰিলে সকলোলৈ মোৰ অন্তৰৰ পৰা মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু পিছলৈ মই এইটো আশা ৰাখিব বিচাৰিছোঁ নিশ্চয়কৈ ৰাইজে তেনেকুৱা ধৰণৰ যেনেকৈ আমাক সঁহাৰি জনাইছে, ৰাইজৰ সঁহাৰিক লৈ পেলাই বা ৰাইজৰ মূল্যৱান ভোটক লৈ পেলাই মই যোৱাৰ পিছত অহাকালিৰ পৰাই মই ৰাইজৰ কাৰণে কাম কৰিম। আৰু ৰাইজে নিশ্চয় জ্ঞাত যে আমাৰ অসম তথা BTR চৰকাৰ ৰাইজৰ কাম কৰিবৰ কাৰণে ওলাই আহিছে। গতিকে মই ভাবোঁ আমাৰ 28 নম্বৰ সমষ্টিত বিভিন্ন ধৰণৰ যিবোৰ সমস্যাবোৰ আছে এই সমস্যাবোৰ নিশ্চয় সমাধান কৰিব পাৰিব। আৰু আপোনালোকে নিশ্চয়কৈ জানে আমাৰ 28 নম্বৰ সমষ্টি বুলি ক'লে ইয়াত বানপানী আৰু গৰাখহনীয়া এইবোৰ সমস্যাবোৰ আছে, আকৌ ৰাস্তা ঘাটৰ সমস্যাটো আছেই, আকৌ বিশেষকৈ যিটো আমাৰ কাৰণে অতিকৈ প্ৰয়োজনীয় এইটো হ'ল বিদ্যুতীকৰণ। আমাৰ 30% গাঁও আজি তাৰিখলৈকে বিদ্যুতীকৰণ হোৱা নাই, এইবিলাক লৈয়ে কাম কৰিম। আৰু লগতে আমাৰ যিটো লক্ষ্য, আমাৰ অসম চৰকাৰৰ যিটো লক্ষ্য, আমাৰ BTR চৰকাৰৰ যিটো লক্ষ্য এইটো হৈছে কি আমি আমাৰ নিবনুৱাসকলক সংস্থাপন আমি দিবৰ কাৰণে চেষ্টা চলাই আছোঁ, এইটো কাম কৰা হ'ব। আৰু লগতে আপোনালোকে নিশ্চয়কৈ জানে আমাৰ মহিলাসকলৰ সমস্যা, আমাৰ আই মাতৃসকলৰ সমস্যা, লগতে আমাৰ কৃষকসকলৰ সমস্যা, এগুৰি সমস্যা যিবোৰ আছে এইবিলাকৰ এটাৰ পিছত এটা আমি অসম আৰু আমাৰ BTR চৰকাৰে একেলগে লৈ আহিবলৈ কাম কৰিম। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি আমাৰ সন্মানীয় CM ছাৰে ইয়াত 4বাৰমান 5বাৰমান কেম্পেইন কৰাৰ পিছত এটা আশ্বাস আমাক দিছে যে 28 নম্বৰ যিটো সমষ্টি আছে গোসাইগাঁওখন, এই সমষ্টি অসমৰ 126খন সমষ্টিৰ ভিতৰত এটা পিছপৰা সমষ্টি। গতিকে এই অঞ্চলৰ উন্নয়নৰ কাৰণে নিজে দায়িত্ব লৈছে, এইটো আমাৰ কাৰণে বহুত গৌৰৱৰ কথা। মই ভাবোঁ অহাকালিৰ পৰাই আমাৰ যি আলোচনা চলিব নিশ্চয়কৈ আমাৰ এই 28 নম্বৰ সমষ্টিৰ উন্নয়নৰ কাৰণে আমাৰ সন্মানীয় CM ছাৰ তথা BTR চিফ ডাঙৰীয়াই নিশ্চয়কৈ তাৰ কাৰণে ভালদৰে চালি জাৰি পেলাই উন্নয়নৰ দিশত অগ্ৰগতি হৈ পেলাই কাম কৰিম। কিমান ভোট লাভ কৰিছে আপুনি? মই 58,000+ মই লাভ কৰিব সক্ষম হৈছোঁ। আৰু ইয়াৰ ভিতৰত যদি ব্যৱধানটো চোৱা যায় 27,000 চামথিং 28,300 ভোটত আমি ব্যৱধান। আচ্ছা, আপুনি এবাৰ প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে, আপোনাৰ কেনে লাগি আছে? প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত মই এনেকৈ এটা গধুৰ দায়িত্ব আছে মোৰ ওপৰত আহিল বুলি মই ভাবোঁ। কাৰণ এই 28 নম্বৰ সমষ্টিৰ কাৰণে যিমান মোৰ কৰিবলগীয়া কাম আছে এইটো কৰিবৰ কাৰণে হ'লে নিশ্চয় এটা গধুৰ এটা বজাই হয়। গতিকে তথাপিও মই আগতে কৈছোঁ যে আমাৰ অসম চৰকাৰ তথা BTR চৰকাৰৰ লগত একেলগে থাকি পেলাই বা আমাৰ উদ্যোক্তাসকলৰ লগত আলোচনা কৰি পেলাই এই অঞ্চলৰ কাম কাজৰ কাৰণে বা আমি কেনেকৈ কৰিব লাগে এইটো লৈ পেলাই কাম কৰিছোঁ। ধন্যবাদ। বৃদ্ধি পাব লাগিছিল ঠিকেই, আৰু আজি তাৰিখত আপোনালোকে দেখিবলৈ পাইছে যিটো 4% এইটো অলপ লেচো হৈছে, এইটো বেছি হ'লে আকৌ ব্যৱধানটো বাঢ়ি যাব।